নমস্কাৰ বন্ধুসকল, আজি পুনৰ আপোনালোকৰ মাজত এটি ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো চাই আশা কৰোঁ আপোনালোকে ভাল পাব। আপোনালোকৰ মাজত বহুতেই জ্ঞাত যে মই কি কৰ্মৰ লগত জড়িত, তথাপিও যিসকলে নাজানে আজি আপোনালোকক মই যি কৰ্মৰ লগত জড়িত এটি চমু আভাস আপোনালোকক দিবলৈ ওলাইছোঁ। মই বৰ্তমান জড়িত হৈ আছোঁ এটি প্ৰতিষ্ঠানৰ লগত, যিটো প্ৰতিষ্ঠানত আমি বিভিন্ন ধৰণৰ বেংক, মোবাইল কোম্পানী বা অন্যান্য কোম্পানী আৰু চৰকাৰী কিছু বিভাগৰ আমি কাম কৰোঁ, যেনে ধৰণৰ এডভাৰটাইজিঙৰ কাম, পাব্লিচিটিৰ কাম বা ইভেণ্ট মেনেজমেণ্টৰ কাম, বৰ্ডিং, গ্লো চাইন, LED বৰ্ড আদিৰ লগত আমি জড়িত। গতিকে আজি মই আপোনালোকক মই যি কৰ্মৰ লগত জড়িত তাৰে এক চমু আভাস দিবলৈ ওলাইছোঁ। গতিকে কেনেধৰণে আমি প্ৰিণ্টিং চলাওঁ, কেনেধৰণে আমি কি কাম কৰোঁ, সেইসমূহৰ বিশেষ সম্যক জ্ঞান আপোনালোকক দিবলৈ ওলাইছোঁ। যিসকলে জানেতো জানে আৰু নজনাসকলে চাই নিশ্চয় উপকৃত হ'ব। গতিকে এই মোৰ ভিডিঅ'টো আপোনালোকে চাই থাকিব, মোৰ লগত ভিডিঅ'টোত আপোনালোকে জড়িত হৈ থাকক। নিশ্চয়কৈ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। বৰ্তমান আপোনালোকে দেখিবলৈ পাইছে এটি প্ৰিণ্টিং মেচিন। এই মেচিনটো HP কোম্পানীৰ হয়। এইটো মেচিনত আমি বিভিন্ন ধৰণৰ প্ৰিণ্টিং কৰোঁ, যেনে ধৰণৰ ভিনাইল, বেকলিট ফ্লেক্স আদি প্ৰিণ্টিং হয়, বা আপোনাৰ মানুহৰ যদি কিবা ভাল কোৱালিটিৰ ফটো থাকে, DSLR কোৱালিটিৰ, সেই ফটো ইয়াতে খুব সুন্দৰকৈ প্ৰিণ্টিং হয়। গতিকে মই আপোনালোকক বৰ্তমান দেখুৱাবলৈ ওলাইছোঁ এই মেচিনটোত আমি কেনেধৰণে প্ৰিণ্টিং কৰোঁ। মই নিজে এই মেচিনটোত প্ৰিণ্ট কৰোঁ। গতিকে আপোনালোকে মোৰ লগত ভিডিঅ'টোত থাকক। মই কেনেধৰণে প্ৰিণ্টিং কৰোঁ এতিয়া আপোনালোকক মই দেখুৱাই আছোঁ। প্ৰথমতে আমি যিটো প্ৰিণ্টিং কৰিম সেই প্ৰিণ্টিংটো এই কম্পিউটাৰতে এডব ফটোশ্বপ বুলি এটা ছফ্টৱেৰ আছে। আপোনালোকে যিসকলে কম্পিউটাৰৰ কাম কৰে তেওঁলোকে নিশ্চয় জানে। এডব ফটোশ্বপত আমি এনেধৰণে এডব ফটোশ্বপটো খুলি ল'ব লাগিব। খুলি লৈ আমি সেই ডিজাইনটো বনাই ল'ব লাগিব। আচলতে এইটো ডিজাইন আপোনাৰ এটা জিমৰ ডিজাইন হয়। জিম এটাৰ ডিজাইন এইটো অলৰেডি আমাৰ ডিজাইনাৰে বনাই থৈ দিছে। এই আপোনালোকে দেখিবলৈ পাইছে, কম্পিউটাৰত মই ডাউনলোড কৰি দিছোঁ। এই ফটোখন এতিয়া মই এই মেচিনটোত প্ৰিণ্টিং কৰিম। এইটো ডিজাইন অলৰেডি বনাই থৈ দিছে আমাৰ ডিজাইনৰ কাম কৰি থকা মানে। গতিকে এই প্ৰিণ্টিংটোৱে মই আপোনালোকক এই ডাঙৰ মেচিনটোতে অলপ আগতে দেখুৱাইছিলোঁ, তাতে মই এই প্ৰিণ্টিংটো আপোনালোকক কৰি দেখুৱাম। এতিয়া এইটো ফটোশ্বপতে ডিজাইনটো বনাইছিলে, ডিজাইনটো চাই ল'লোঁ, চব ঠিক ঠাক থকা দেখিলোঁ। দেখি মই এতিয়া আমাৰ যিটো মেচিনত প্ৰিণ্টিং তাৰে এইটো ছফ্টৱেৰ খুলি লৈছোঁ। এইটো ছফ্টৱেৰত মই এতিয়া এইটো প্ৰিণ্টিং আনি লৈছোঁ। আপোনালোকে দেখিবলৈ পাব এই ছফ্টৱেৰত মই এইটো প্ৰিণ্টিং আনি ল'লোঁ। এতিয়া মই প্ৰিণ্টিংটো কৰিবলৈ হ'লে অলপ এনেকৈ সম্যক জ্ঞানৰ দৰকাৰ। আমাকো ট্ৰেইনিং দিছিলে বাহিৰৰ পৰা ইঞ্জিনিয়াৰ আহি পেলাই। কিন্তু এতিয়া আমি অলপ চলপ পাৰা হৈ গৈছোঁ। গতিকে মই এই প্ৰিণ্টিংটো এতিয়া দিবলৈ ওলাইছোঁ। ইয়াতে অলপ জোখ-মাখ কৰিব লাগে। জোখ-মাখ কৰি মই ল'লোঁ। লৈ পেলাই মই এতিয়া প্ৰিণ্টিংটো আৰম্ভ কৰিম। আপোনালোকে ভিডিঅ'টো চাই থাককচোন। মই সুন্দৰকৈ ইয়াতে প্ৰিণ্টটো দিব ওলাইছোঁ। তাৰপিছত ইয়াতে চলাই দিম। চলাই দিয়াৰ পিছত প্ৰিণ্টিংটো এতিয়া ইয়াতে ৰেডি হৈ আছে। লাহে লাহে 1%ৰ পৰা 100% হ'ব। 100% হোৱাৰ পিছত প্ৰিণ্টিংটো গৈ এই মেচিনটোত প্ৰিণ্ট হ'ব। গতিকে আপোনালোকে অলপ সময় ধৈৰ্য ধৰি মোৰ লগত ভিডিঅ'টোত থাকক। এই মেচিনটোত যেতিয়া প্ৰিণ্টিংটো যাব মই আপোনালোকক প্ৰিণ্টিংটো দেখুৱাই আছোঁ। খুব সুন্দৰ হয় প্ৰিণ্টিং, আপোনালোকে চাই নিশ্চয়কৈ ভাল পাব। গতিকে ভিডিঅ'টোত থাককচোন, ভিডিঅ'টো চাই থাকক। চলাই দিয়াৰ পিছত মেচিনত প্ৰিণ্টিং ওলোৱা ইতিমধ্যে আৰম্ভ হৈছে। আপোনালোকক মই দেখুৱাইছোঁ এই মেচিনটোত এখন এনেকুৱা স্ক্ৰীণ আছে। স্ক্ৰীণখনত গৈ মই এনেকৈ ইয়াতে হিটাৰ আছে, যাতে মেচিনৰ চিয়াহীটো সোনকালে শুকোৱা যায়। হিটাৰটো মই এনেধৰণে মিলাই দিব লাগে। তাৰপিছত ইয়াতে আপোনাৰ ভেকুৱামো আছে, যাতে সুন্দৰকৈ ধৰি ৰাখে, কাৰণ ইয়াতে কাগজৰ নিচিনা এটি মিডিয়া লগাব দৰকাৰ হয়। গতিকে মই ভেকুৱামৰ পাৱাৰটো বঢ়াই দিছোঁ। এতিয়া আপোনালোকে দেখিব প্ৰিণ্টিংটো সুন্দৰকৈ ওলাইছে। এয়া আপোনালোকে চাওক, মই দেখুৱাই আছোঁ। ইয়াতে এইটো হেড এটা আছে। হেডটো এনেকৈ ওপৰৰ পৰা লেফ্টৰ পৰা ৰাইটলৈ সি প্ৰিণ্ট কৰি আছে। আৰু যিটো কাগজ আমি ইয়াতে মিডিয়া বুলি কওঁ, আমি মিডিয়াটো এইটো আমি মিডিয়াটো লগাই দিছোঁ। মিডিয়াটো ভিতৰলৈ সোমাই এনেকৈ মিডিয়াটো অলপ অলপকৈ ওলাই আছে। চাওক আপোনালোকে ইমান সুন্দৰকৈ প্ৰিণ্ট হৈ আছে। আচলতে এই মেচিনটো দেখিলে মোৰ আমাৰ যেনেকৈ অসমীয়া মানুহে তাঁতশাল বৈ তাঁতশালৰ মাকুৰ নিচিনা লাগে, কাৰণ সেই মাকুৰ আৰ্হিতে এই মেচিনটো হয়তো বনাইছে, সিমানখিনি নাজানো, কিন্তু খুব সুন্দৰকৈ প্ৰিণ্টিংটো ওলাই আছে। আপোনালোকে চাওক, ইয়াতে আমি ছয়বিধ ৰং ইয়াতে আমি ব্যৱহাৰ কৰিব লাগে। ৰঙৰ কাৰ্টিজ থাকে।
এই কাৰ্টিজসমূহ মই আপোনালোকক দেখুৱাই আছোঁ অলপ পিছতে। এচা সুন্দৰকৈ প্ৰিণ্টিংটো ওলাই আছে। মই একচুৱেলি আপোনালোকক ভালকৈ দেখুৱাব পৰা নাই, মানে বাকচ এটাৰ ভিতৰত আইনা লগোৱা আছে, তাৰে পৰা এনেধৰণে প্ৰিণ্টিংটো চাব লাগে। সুন্দৰকৈ প্ৰিণ্টিং হৈ আছে চাওক আপোনালোকে। আৰু ইয়াতে সময়টো দেখাই দিছে, যিটো প্ৰিণ্টিং মই চলাইছোঁ সেইটো প্ৰিণ্টিং 8 ফুট বাই 2 ফুটৰ অলপ বেছি 26 ইঞ্চি। এই প্ৰিণ্টিংটো হওঁতে ইয়াতে সময় ল'ব মোটামুটি 11 মিনিট। কিমান টাইম বাকী আছে এইটো দেখাই আছে চাওক আপোনালোকে মেচিনত। গতিকে এই বহুত মানে অত্যাধুনিক মেচিন হয় এইটো, HP কোম্পানীৰ, HP লেটেক্স বুলি কয়। আপোনালোকে কাৰোবাৰ যদি কিবা কাম থাকে আমাৰ কাৰ্যালয়তো আহিব পাৰে, মোক যোগাযোগো কৰিব পাৰে। নিজৰ ফটো, ব্যক্তিগত ফটো এনেকুৱা বা যিকোনো কোম্পানীৰ ফটো, যিকোনো কাম থাকিলে আপোনালোকে আহিব। খুব সুলভ মূল্যত অসমীয়া ব্যক্তিৰ দ্বাৰাই প্ৰতিষ্ঠিত এইটো অফিচ হয়। সকলো অসমীয়া ল'ৰাই আমি ইয়াতে কৰ্মৰত হৈ আছোঁ। আপোনালোকে আহি নিশ্চয়কৈ ভাল পাব, মোৰ লগত যোগাযোগ কৰিব পাৰে। এই চাওক প্ৰিণ্টিংটো লাহে লাহে ওলোৱা আৰম্ভ হৈছে। আপোনালোকক মই অলপ দূৰৰ পৰা দেখুৱাই দিওঁ। সুন্দৰকৈ আহি মই আপোনালোকক অলপ আগতে কম্পিউটাৰত দেখুওৱা প্ৰিণ্টিংটো এনেকৈ মেচিনটোত ওলাই আছে চাওক লাহে লাহেকৈ। আৰু মই আপোনালোকক কৈছিলোঁ ইয়াতে আমি 6বিধ ৰং ব্যৱহাৰ কৰোঁ। এই আপোনালোকে দেখিবলৈ পাইছে এইকেইটা ৰঙৰ কাৰ্টিজ আছে। এইটো হ'ল মেজেণ্টা, এইটো লাইট মেজেণ্টা, এইটো লাইট চিয়ান, এইটো চিয়ান, এইটো য়েলো আৰু এইটো ব্লেক। আৰু এইটো আপোনাৰ অপ্টিমাইজাৰ বুলি কয়। অপ্টিমাইজাৰ হ'ল কি, যেতিয়া প্ৰিণ্টিং কৰে প্ৰিণ্টিংটোৰ ওপৰত এটা লেমিনেশ্যনৰ নিচিনা লেয়াৰ এটা সি তৈয়াৰ কৰে, এইটোক অপ্টিমাইজাৰ বুলি কোৱা হয়। গতিকে এই 7বিধ কাৰ্টিজ ইয়াতে ভৰাব লাগে। এইকেইটা কাৰ্টিজ আচলতে এনেকৈ আমি টানি আনি কিনে ভৰাই দিব লাগে। আৰু এই কাৰ্টিজকেইটা যেতিয়া শেষ হয়, এই যে স্ক্ৰীন টাচটো আপোনালোকক দেখুৱাইছিলোঁ মই, ইয়াতে ইণ্ডিকেট কৰি দিয়ে। সকলো বস্তু অত্যাধুনিক হয়, অট'মেটিক ছিষ্টেমত ইয়াতে কাম হয়। মানুহৰ বেছি কাম নাই, এজন বা দুজন মানুহ হ'লে ইয়াতে মেচিনটো চলাব পৰা যায়। আপোনালোকে চাওক সুন্দৰকৈ মেচিনটোত প্ৰিণ্টিং ওলাই আছে। আৰু এই কম্পিউটাৰটো মই আপোনালোকক দেখুৱাইছিলোঁ যে কম্পিউটাৰতো এনেধৰণে ইয়াতে চেণ্ডিং দেখাই আছে। এয়া আপোনালোকে দেখিবলৈ পাইছে 40% পঠি আছে অলৰেডি ইতিমধ্যে। আৰু ইয়াতে আমি ইয়াৰ পিছত আৰু এটা প্ৰিণ্টিং মাৰিম, এয়া হোল্ড কৰা আছে আপোনালোকে দেখিছে। এনেধৰণেৰে আমি প্ৰিণ্টিংসমূহ কৰোঁ। ইয়াৰ বাবে বিশেষ বহুত বেছি প্ৰশিক্ষণৰ দৰকাৰ নহয়। ইয়াতে কোনোবা আমাৰ ইয়াতে নতুনকৈ চাকৰিত নিযুক্ত হ'লে বৰ্তমান ময়ে শিকাওঁ তেওঁলোকক। মোক অৱশ্যে ইঞ্জিনিয়াৰ আহি কিনে শিকাইছিলে, বেংগলোৰ, দিল্লী এনেকুৱা ঠাইসমূহৰ পৰা ইঞ্জিনিয়াৰ আহে। আৰু এই মেচিনটো কিবা সৰু সুৰা প্ৰব্লেম হ'লে আমি এতিয়া বৰ্তমান নিজে ভাল কৰিব পৰা হৈছোঁ। কিন্তু বিশেষ যদি মেজৰ কিবা প্ৰব্লেম হয় তেতিয়া আমি বাহিৰৰ ইঞ্জিনিয়াৰ মাতিব লাগে। অসমতো উপলব্ধ আছে। আৰু এই মেচিনটো একচুৱেলি আমাৰ 6 ফুটলৈকে প্ৰিণ্টিং লয়, কিন্তু আমাৰ প্ৰতিষ্ঠানত আৰু ডাঙৰ মেচিনো আছে। আপোনালোকক মই সময় সুবিধা পালে সেইবোৰৰো প্ৰিণ্টিং দেখুৱাম। গতিকে চাওক প্ৰিণ্টিংটো সুন্দৰকৈ ওলাই আছে। অলপ পিছত মই আপোনালোকক সম্পূৰ্ণ প্ৰিণ্টিংটো ওলোৱাৰ পিছত আপোনালোকক মই দেখুৱাই আছোঁ। গতিকে ভিডিঅ'টো চাই আপুনি যিকোনো গ্লাছ বা চানমাইকা তাৰ ওপৰত আপোনালোকে লগাব পাৰে, কাৰণ ইয়াৰে ভিতৰত আঠা থাকে। এনেকুৱা এই দেখিছে আপোনালোকে আঠাজাতীয় বস্তু থাকে। এইটো কাগজ ওলাই দিব লাগে আৰু ইয়াতে আঠা আছে। এইটো এৰাই যিকোনো ঠাইত আপোনালোকে লগাব পাৰে। লগতে নিজৰ ঘৰৰ কাৰোবাৰ ফটো আদি থাকিলে সুন্দৰকৈ প্ৰিণ্টিং হয়। দেখিবলৈ পাইছে খুব স্পষ্ট প্ৰিণ্টিং হৈছে। এয়া আপোনালোকক দেখুৱাইছোঁ মই। আৰু লাহে লাহে প্ৰিণ্টিংটো সমাপ্ত হ'বলৈ গৈ আছে আৰু বেছি সময় নাই। সুন্দৰকৈ এনেধৰণে ইয়াতে প্ৰিণ্টিং হৈ গৈছে। বৰ বেছি সময় নালাগে, কিন্তু কোৱালিটি যথেষ্ট ভাল হয়। আৰু দামো বহুত বেছি নহয়, সুলভ মূল্যতে আপুনি পাব। এইবোৰ বস্তু আপুনি কিমান ডাঙৰ সাইজৰ যদি ফটো ষ্টুডিঅ'ত বনাবলৈ যায় যথেষ্টখিনি টকা তাতে দৰকাৰ হ'ব। আমাৰ ইয়াতে আপোনালোকে আহিলে সুলভ মূল্যতে পাব। আৰু এই মেটেৰিয়েলটো আপোনাৰ পানী লাগিলে একো নহয়, কেৱল ইয়াক জুইৰ পৰা বচাব লাগে। আৰু পানী লাগিলে আপোনালোকে পানী যিটো ৱাটাৰপ্ৰুফ হয়, পানী ঢালিলে একো প্ৰব্লেম নাই। পানীতে আপোনালোকে চাফাও কৰিব পাৰিব। ঘৰত যিকোনো ঠাইত লগাব পাৰিব, ৱালতো লগাব পাৰে, ৱাল পেপাৰৰ নিচিনাকৈ। আৰু আমাৰ ইয়াতে ৱাল পেপাৰো আছে। আপোনালোকে দেখুৱাম ৱাল পেপাৰো এনেকৈ প্ৰিণ্টিং হৈ যায়। আমাৰ ৱাল পেপাৰো ব্যৱস্থা আছে। আপোনালোকৰ কাৰোবাৰ যদি ৱাল পেপাৰ লগাবলগীয়া থাকে, ডিজাইনটো আমাক দিলে আমি সেইমতে দুখন কাটি এই চাইজত আমি বনাই দিব পাৰোঁ। গতিকে ভিডিঅ'টো চাই দিব সকলোৱে। আৰু বেছি সময় নাই, সেই প্ৰিণ্টিংটো সম্পূৰ্ণভাৱে মই আপোনালোকক দেখুৱাই আছোঁ। আমাৰ এই প্ৰিণ্টিংটো সম্পূৰ্ণ হৈছে। এয়া আপোনালোকে মোৰ পিছফালে নিশ্চয়কৈ দেখিবলৈ পাইছে মেচিনটোত কি ধুনীয়াকৈ প্ৰিণ্টিংটো সমাপ্ত হ'ল। মই আপোনালোকক কম্পিউটাৰত যিটো ফটো দেখুৱাইছিলোঁ সেই ফটোখনেই হুবহু মেচিনটোত প্ৰিণ্ট ওলাইছে। আপোনালোকে চাওক, ওচৰৰ পৰা মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। সুন্দৰকৈ এনেধৰণে এই HP মেচিনটোত আমি প্ৰিণ্টিং কৰিলোঁ।
গতিকে মোৰ আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে। আপোনালোকে আৰু আমি কি কি কাম কৰোঁ এনেধৰণে মাজে সময়ে দেখুৱাই থাকিম। ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে এটা লাইক কৰি দিব, আৰু আমাৰ এই কাম চাই যদি আপোনালোকে ভাল পাইছে তাতে কমেণ্ট এটা কৰি দিব, আৰু যিসকলে মোৰ প্ৰফাইলটো ফ'ল' কৰা নাই আপোনালোকে ফ'ল' কৰি দিব। পুনৰ আপোনালোকক এটি সুন্দৰ ভিডিঅ'ৰ সৈতে লগ পাম। আজিলৈ এৰিছোঁ। সকলো কুশলে থাকক, সুস্থ থাকক। জয় অসম।